পুলিশের অঙ্ক কইছে তোমার বড় কি জানে তোমার বড় জিরো এই খান্দি আছে ভিতরে ভিতরে কবহে পারা নাই খান্দি আছে ভিতরে সরকার আর নাই এগুলা কোয়ার কিবা মূল্য আছে নাকি আৰু স্যার এটা কথা কৈছে তে এখন চাহৰ আয়োজন কৰিব আপুনি 17 বছৰ কি কাম কৰিছে তালিকা লৈ আছে কোন প্ৰমোদে কৈছে কালি আপুনি অঙ্কত কাঁচা বুলি ম্যাথছত আপুনি উইক বুলি কৈছে যাম ভাই অঙ্ক পড়া নাই মেথছো মইহে লৈছে তেওঁ 40 মই সাইন্স পড়া মানুহ তেওঁ 40 অঙ্ক কৈছে তোমার বড় কি জানে তোমার বড় জিরো চৰাইবিল ব্লক কমিটি বিফেফ দলৰ উদ্যোগত ইয়ত BSU আৰু ওমেনৰ সভা হৈছে আৰু এই সভাটো মই যিটো দেখিবলৈ পাইছোঁ খুব ভাল আমাৰ চৰাইবিল সমষ্টি হিচাপে বিফেফ দলৰ যিটো স্মৃতি খুব ভাল পজিশ্যনটো আৰু আমি আগন্তুক যিটো নিৰ্বাচন হ'ব ছেপ্টেম্বৰ মাহত ইয়াত মানে চৰাইবিল সমষ্টি হিচাপে জিকাটো 100% আৰু মই কৈছোঁ চৰাইবিল সমষ্টিৰ আজিৰ দিনত আমাৰ MCLA মৃত্যুঞ্জয় নাৰ্জাৰী ডাঙৰীয়া জিকিবই আৰু মই EM দিম বুলি কৈ আছোঁ EM স্যার কালি প্ৰমোদে কৈছে আপুনি অঙ্কত কঁচা একেবাৰে 1 নম্বৰত কৰি আছে আজি কিয় 40টা পাব আপুনি 1 নম্বৰত কৰি আছে কোন প্ৰমোদে কৈছে কালি আপুনি অঙ্কত কাঁচা বুলি ম্যাথছত আপুনি উইক বুলি কৈছে যাম ভাই অঙ্ক পড়া নাই মেথছো মইহে লৈছে তেওঁ 40 মই সাইন্স পড়া মানুহ তেওঁ 40 অঙ্ক কৈছে তোমার বড় কি জানে তোমার বড় জিরো এই খান্দি আছে ভিতরে ভিতরে কবহে পারা নাই খান্দি আছে ভিতরে সরকার আর নাই এগুলা কোয়ার কিবা মূল্য আছে নাকি আৰু স্যার এটা কথা কৈছে তে এখন চাহৰ আয়োজন কৰিব আপুনি 17 বছৰ কি কাম কৰিছে তালিকা লৈ আছে আৰু তেওঁ 1 বছৰ তালিকা আনিব কি কয় এই মুখ্যমন্ত্রী শ্রীযুত ডক্টর হিমন্ত বিশ্ব শর্মা আমি আছি CM ছাৰক হিচাপটো দিয়ক সি আগত কি কাম কৰিছে কৰা নাই আৰু মোৰ ওচৰৰ হিচাপ দি কি কৰিব সি আগত অডিটটো দিয়ক বছৰত যিমান খৰচা কৰিছে ক'ত খৰচা কৰিছে কৰা নাই এইবিলাক অডিটটো আগত দিয়কচোন তেওঁ কৈছে যে ৰাজ্যৰ হৈ বহুত কাম কৰিছে একো কৰা নাই জিৰ' অডিট আহিলে হৈ যাব এইবিলাক হিচাপ কিতাপ যেতিয়া নেকি এটা অডিট আহিব তেতিয়া গম পাই যাওঁ সি কাম কৰিছে না কৰা নাই হিচাপ কিতাপ পইচাটো ক'ত ব্যৱহাৰ কৰিছে কৰা নাই এইবিলাক মিছন ভিজন কৰি কিমান টকা পইচা ওলাই পেলাই খাইছে সেইটো চব প্ৰমাণ হিচাপে ওলাব চাহৰ মেলত আপোনাক মাতিলে যাব না স্যার ক'ত আপোনাক কি চাহৰ মেলত মাতে কোনোবা কোন হয় মোক মাথা মাৰ প্ৰমোদ বড়ো মাতে যেতিয়া প্ৰমোদ বড়ো মাথা মই যাবা মানুহ স্যার 40টা সমষ্টিৰ কিমানটা সমষ্টি আহিব বুলি হা এবছলেট আগত আমি 17টা পাইছে ইয়াতকে বেছি পাম স্যার বিপিএফৰ নিৰ্বাচন ইস্তেহাৰত ভেঞ্চাৰ স্কুলৰ স্থাপন নাই আমি আমাৰ BPF দলৰ ইস্তাহাৰত আমাৰ গোটেই BTCত সকলো জাতি জনগোষ্ঠীৰ সমস্যা লৈ পেলাই আমি সেইটো হাইলাইট কৰিম আৰু এডুকেশ্যনৰ ক্ষেত্ৰত কোনটো হাইলাইট কৰিব লাগে নালাগে সেইবিলাক আমাৰ চব হিচাপ কিতাপ হৈ আছে এগ্ৰিকালচাৰ ছেক্টৰত কোনটো হাইলাইট কৰিব লাগে বা PWD ছেক্টৰত কোনটো হাইলাইট কৰিব লাগে গোটেই ইটো ঠিক ঠাক কৰিবৰ কাৰণে আমাৰ এটা কমিটি বনোৱা হ'ল মানে কি বুলি কয় এইটো ইলেকশ্যন ইস্তাহাৰত কোনটো দিম কোনটো নিদিম ডিপাৰ্টমেণ্টেল গোটেই ডিপাৰ্টমেণ্টটো সামৰি লৈ পেলাই একটা ভাল ইস্তাহাৰ ওলাব আমাৰ ৰাকেশ বৰ্মা ইদিনে এটা কথা কৈছে এই ৰাকেশ দাই এইবিলাক